অসমবাসী ৰাইজলৈ মই মঞ্জিত পুনৰ আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ ইউটিউব চেনেল ৰাইজিত ব্লগ। তো আপোনালোক থাৰ্মেল নিশ্চয় গমে পাইছে মই ক'ত আহিছোঁ আৰু কি কৰিবলৈ আহিছোঁ। হয়, তথাপিও মই আপোনালোকক কৈ দিছোঁ, মানে মই বৰ্তমান আহিছোঁ ইয়াত দিবাংকৰ ভাইহঁতৰ ঘৰত। দিবাংকৰ ভাই আছে, তো দিবাংকৰ ভাইক দুখাই আছোঁ। আৰু এতিয়া আমি যাম মানে এখন পিকনিক। তো সৰুকৈ এটা পিকনিক আয়োজন কৰা হৈছে, মানে যিটো আমাৰ বঙাইগাঁৱৰ ইউটিউবাৰ আপোনালোকে সকলোৱে চিনি পায় ট্ৰেভেলাৰ নয়ন বুলি। তো ট্ৰেভেলাৰ নয়নে যোৱাকালি আমাক সন্ধিয়া কল কৰিছিলে, বোলে তোমালোকে পিকনিক আহিব লাগিব। তো সেইকাৰণে আমি পিকনিক আহিলোঁ আৰু এতিয়া গৈ আছোঁ এখন বিশেষ ঠাই। আৰু কোনখন ঠাইত গৈ আছোঁ দিবাংকৰ ভাই আপোনাক কৈ আছে, তো চাওক। তো ফাইনেলি গাইছে দিবাংকৰ ভাইহঁতৰ ঘৰত আহি পেলো। ইয়াত দিবাংকৰ ভাই আছে আৰু চাহ ইয়াত পূৰা মানে বস্তুবিলাক ৰেডি, যিহেতু আমি পিকনিক গৈ আছোঁ। ইয়াত বাঁহৰ চুঙাত আজি গাহৰি মাংস পূৰা দি খোৱা হ'ব। তো চাওক গৈ আছোঁ। আৰু এইফালে তুষাৰ আছে। তুষাৰ আজি ফাৰ্ষ্ট টাইম আহিছে দিবাংকৰ ভাইহঁতৰ, কেনেকুৱা? বহুত বেছি ভাল লাগছে আৰু অহাৰ লগে লগে ইমান মানে ই কৰিছে আৰু যেনেকুৱা কৰে আৰু মানুহ আহিলে একদম ভাল লাগে। আছে দিবাংকৰ ভাই। তো দিবাংকৰ ভাই এতিয়া আপুনি কৈ দিয়ক আমি ক'ত পিকনিক গৈ আছোঁ আজি? আজি আমি গৈ আছোঁ শংকৰহলাত একটা পিকনিক স্পট হয়, তাতে গৈ আছোঁ আমি পিকনিক খাবলৈ। একদম পুৰা ধামাকা পিকনিক হ'ব। আপোনালোকে জাষ্ট চাই থাকক ভিডিঅ'টো। আজি বোলে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আৰু ধামাকা। তো গাইছে আপোনালোকক ক'লে দিবাংকৰ ভাই আমি ক'ত পিকনিক খাবলৈ গৈ আছোঁ। তো চাই থাকক ভিডিঅ', আপোনালোকক দুখাই আছোঁ। আৰু ফাইনেলি গাইছে আমি আহি পালোঁ তামৰঙা কৰণা বিল। আৰু ইয়াৰ মোৰ পিছফালে দেখিছে আপোনালোকে ইয়াত তামৰঙা কৰণা বিল। তো চাওক ইয়াক কি মজা সুন্দৰ পৰিৱেশ। আৰু আমি গাড়ীত আহিছোঁ আৰু আমি বৰ্তমান গৈ আছোঁ শংকৰখোলালৈ পিকনিক খাবলৈ, যিহেতু আমাৰ হেল্ল' অসম ফেমিলি মানে নয়নদাৰ ফালৰ পৰা অলপ পিকনিক কৰিছে। আৰু আমাক আজি লৈ আহিছে লকনাথ ভাই। তো লকনাথ ভাই কেনেকুৱা? তো আজি চিনাৰী চাওক। আৰু এই ভাইৰে গাড়ীত গৈ আছোঁ। আৰু ইয়াৰো এটা চেনেল আছে, কি নাম চেনেলটোৰ নাম কৈ দিবা? ক্ৰেজি ব্লগ। তো ছাবস্ক্ৰাইব কৰিবা সকলোৱে। আৰু চাওক এয়া গাড়ীত আমি গৈ আছোঁ। তো তেতিয়াহ'লে ব্লগ ডাইৰেক্ট শংকৰখোলা লগ পাই আছোঁ। বগা হয় অঁ কৈছে নাজাৰা। তো ফাইনেলি গাইছে আমি আহি পালোঁ সেইখন ঠাইত আপোনালোকক অহা কথা কৈছিলোঁ। আৰু আহি পাই পূৰা যিবিলাকে আছে চাওক এতিয়া ইয়াতে হ'ব ধামাকা। আৰু হেল্ল' অসম ফেমিলি সকলোবিলাকে আছে, নিৰ্জন ভাই আছে, চবেই আছে এতিয়া ধামাকা। আৰু এই প্লেচটোৰ নাম হৈছে শংকৰখোলা। তো আপোনালোকে আহক, বুজি দেখা নাই, চাই থাকক। যেদি কি খবৰ? বহুত দিনৰ পিছত আজি আকৌ লগ পালোঁ। আজি মানে খানা খাম। আৰু আপোনাৰ লগতো নতুন গাড়ীখন লৈছে, মোক খানা খাব মাতা নাই। আজি খানা তো হেল্ল' অসম। আৰু এতিয়া পূৰা যেতিয়া বেৰেট তুলি আছে। আৰু এয়াই হৈছে শংকৰখোলা প্লেচ। আপোনালোকে চাওক মজা দিবাংকৰ ভাই। তো চাওক এয়া পূৰা চাৰিওফালে পিকনিক চব পিকনিক বাছ লৈ আহিছে, আহি পেলাই বাছ লৈ আহিছে। তো চাওক আৰু সেইটোখন আমাৰ গাড়ীখন। তো চাওক মজা। আৰু ইয়াত চাওক নিতিশন ভাইয়ে ৰান্ধি আছে, যিহেতু নিতিশন ভাইৰ নিৰামিষ হয়, তেওঁ পনীৰ ৰান্ধি আছে। তো নিতিশ ভাই কেনেকুৱা? তো কিবা কবি অলপ, কেনেকুৱা লাগিলে যে এই প্লেচটোত আহি? ভাই লাইফত ফাৰ্ষ্ট টাইম আহিছোঁ, বঢ়িয়া লাগিছে। এইটো আমাৰ ফেমিলি পিকনিক হয়। আৰু এইটো আমাৰ বিহাইণ্ড দ্য চিন কেমেৰামেন মঞ্জিত ভাই মাল্টি টেলেণ্টেড ইনচান হয়। চাব এতিয়া ল'ৰা হৈ আছে নাই, এতিয়া ছোৱালী হৈ যাব। 1 2 3 খতৰনাক। হেপী নিউ ইয়েৰ ভাই। হেপী নিউ ইয়েৰ। সঁচাকৈ নিৰামিষৰ পূৰা ৰান্ধি আছে। আৰু ইয়াৰ পূৰা হৈ গ'ল পূৰা চিকেন। চাওক মোৰ চিকেন। আৰু এইবিলাক নন্দা ৰান্ধি আছে, ইয়াৰ জেঠি আছে, নিতিশন ভাই সকলোৱে আছে। আৰু ইয়াৰ পিকনিক প্লেচ সকলোবিলাকে ইয়াতে আহিছে খাবলৈ। চাক পানী চলে। আৰু আকাশ ভাই কেনেকুৱা অনুভৱ আজি? বহুতেই ভাল লাগিছে মোৰ মনটো। মোৰ চেনেলটোৰ বিষয়ে অলপ কিবা কৈ দিয়ক। মোৰ চেনেলটোৰ বিষয়ে অলপ কিবা কৈ দিয়ক। যেতিয়াই মোৰ নটিফিকেশ্যন আহে মঞ্জিত ভাইৰ মই ভিডিঅ' চাওঁ। আৰু আমি সঁচাকৈ বহুত আগৰ পৰাই ফ্ৰেণ্ড। আৰু বহুত ভাল লাগিল আজি, বহুত বেছি ভাল লাগিল ভাইটিক লগ পাই কেনে। মজা দিবি কাটি নিদিবি আৰু। তো ভাল লাগিল লগ পাই। আৰু চাক পূৰা খানা চলি আছে, এইবিলাক ভাইগলা চব আছে, তুষাৰ আছে, ভ্লগছ আছে, চব্জিটো ভাল ভাইয়া নন্দা। তো চাওক ইয়াতে আছোঁ। আৰু এইফালে চব পিকনিক আছে। তো চাওক দুখাই আছোঁ খোৱা লোৱা। আৰু ইফালে গাহৰি মাংস হৈ গ'ল, চিকেন ব্ৰইলাৰ হৈ গ'ল।
আৰু ইফালে চববিলাক বস্তুবিলাক চাওঁ আৰু ইফালে ভাতটো এতিয়া হৈ আছে আৰু ভাত চাত খাই দি কিনে ইয়াৰ পৰা ওলাই যাম মানে প্ৰশাসনৰ নিৰ্দেশ অনুসৰি আমি ইয়াৰ পৰা 5 বজাৰ আগতে ওলাই যাব লাগিব এইমাত্ৰ অলপ আগতে প্ৰশাসন ইয়াত আহিছিলে আৰু প্ৰশাসনে আমাক জনাই দিলে তোমালোকৰ ৰেডি হৈছে নে নাই ক'লো ছাৰ আমাৰ ৰেডি হৈছে আমি এতিয়া খাই দি গৈ যাম মানে প্ৰশাসনৰ মানুহ আহিছিলে কৈছিল 5 বজাৰ আগতে ওলাই যাব কৈছে তো চাওক আমি এতিয়া ভাতটো হ'লে খাই দিয়ে আৰু ইয়াৰ পৰা ঘৰলৈ ওলাই যাম চাওক আৰু আজি ভিডিঅ'টোত আপোনালোকৰ মৰম দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ তো গাইছ ইয়াতে তো আহিছোঁ আমি অহাৰ পৰা মানে বিজি আছিলোঁ চব সকলোবিলাকে আৰু কলৰ আছে বৰ্তমান নন্দা চব বিজি আছিলোঁ হেপী নিউ ইয়াৰ আৰু পিকনিক মজা চলি আছে বহুত ফূৰ্তি কৰি আছোঁ ভাই ৰান্ধাত ব্যস্ত আছিল হয় তো ভাল লাগিল না লগ পাই তো চাওক বিলাকে একদম সকলোবিলাকে আছে ফুল দূৰ চেল্ল অসমৰ মিলি দোকানত ঠাই আছে গাঁওবোৰো আছে আৰু গাইছ ইয়াতে অহাৰ পৰা মানে চবেই বিজি আছিলোঁ বাট আমি ভূটানে বিজি আছিলোঁ আৰু জেঠিমা বিজি আছিল আৰু জেঠিমা কেনেকুৱা লাগিল ইয়াতে আহি আৰু মোৰ বিষয়ে অলপ কিবা কৈ দিয়ক চেনেলটোৰ বিষয়ে বঢ়িয়া লাগছে এই ল'ৰাকেইটাৰ লগত এইকেইটা গোটেই মোৰ শিয়াল বেটা ইহঁতৰ লগত পিকনিক খাব আহিছোঁ আমাৰ ফূৰ্তি লাগছে একদম সিহঁতৰ লগত সমানে মিলি গৈছোঁ প্লেচটো কৈ দিয়ক প্লেচটো ক'ত এইটো আমি শংকৰখোলাত পিকনিক খাব আহিছোঁ বঢ়িয়া লাগে হে আৰু এতিয়া পুৰা ভাত চাত পুৰা ৰেডি এয়া চিকেন এয়া ভাত তুষাৰ ভাই আছে জেঠিমা খানা মেইন বছ খানা মেইন তো সকলোবিলাকে আছে এতিয়া চবে ভাত খাব বহিলে আৰু ময়ো খাই আছোঁ চাওক খাই আছোঁ আৰু চাওক আৰু গাইজ ফাইনেলি আমাৰ খানা না হৈ গ'ল আৰু এতিয়া আমি যাম ইয়াৰ পৰা ওলাম আৰু সকলোবিলাকে খাল আৰু এয়া নীতিশন ভাই আছে তো নীতিশন ভাই ভাই খায়গা না हाँ भाई खाएगा और खाएगा फिर से और खाएगा और চাওক যা তো আমি এতিয়া যাম খাই দিয়া ওলালো আৰু এয়া আকাশ ভাই চাওক না আকাশ ভাই खाली भरते जाबा लागबो भाई খালি না আৰু গাইছ আৰু কেনেকুৱা হৈছে মজা আৰু ঘৰে তুষাৰ আছে হেপী নিউ ইয়াৰ ভাই আকৌ লগ পোৱাৰ আশাৰে बहुत ভাল লাগে বহুত ভাল আৰু ইফালে চাওক এয়া হৈছে শংকৰখোলা পিকনিক প্লেচ আমি ইয়াতে ইটো স্পটতে আমি খালোঁ ইয়াত নন্দা আছে তো চাওক মজা সিফালে পিকনিক প্লেচ আছে ইফালেও আছে স্কুলবিলাক আছে দোকান আছে চাওক আমি কিন্তু এইবিলাক সকলো চেষ্টা কৰি যাম আৰু মই এই ভিডিঅ'টো নন্দা খালি না কেনেকুৱা মজা হৈছে তো চাওক আৰু হেডফোনডাল দিয়াৰ হয় দিবি নে নাই দিম 100% তো মানে এডাল হেডফোন কৰিছিলোঁ নন্দা তাতে হেডফোন মোক দিয়া কথা আৰু বিশ্বজিৎ ভাই যদি এই মুহূৰ্তত আপুনি ভিডিঅ'টো চাই আছে আপোনাক বহুত মিছ কৰি আছোঁ আৰু মানস ভাই আপোনাকো মিছ কৰি আছোঁ বহুত তো আহিব তো আকাশ ভাই মানস আৰু বিশ্বজিতৰ আৰু দিগম ভাই মানে কিবা কৈ দিয়ক কিয় নাহিল এইটো একচুয়ালি আমি গম নাপাওঁ তাহাঁতৰ চাগে কিবা প্ৰব্লেম আছে কিন্তু একো নাই তাহাঁতক বহুত মিছ কৰিছোঁ আমি একেলগে যিহেতু ইয়াতে আহিলে আৰু ভাল লাগিলে তো চাওক মজাকে আৰু গাইছ যিহেতু মই হেপী নিউ ইয়াৰৰ প্ৰথম ভিডিঅ'টো বনাইছিলোঁ মানে আমাৰ যিটো বঙাইগাঁৱত SDRF বাহিনী যিটো অফিচ আছে তো তাৰে মোৰ এজন দাদা আহিছিলে দাদাজনৰ নাম হৈছে জন দা তো জন ট্ৰেভেলাৰ আপোনালোকে চাব বহুত ভাল ভিডিঅ' বনায় আৰু তেওঁলোক যি ফায়াৰ কৰে সেইবিলাকৰ বস্তু চব কৈ থাকে তো ভাল লাগিল আমাৰ ঘৰত আহিছিলে ককনাত নিবলৈ যিহেতু মাঘ বিহু আহি আছে আৰু মাঘ বিহুৰ মোৰ ফালৰ পৰা সকলোকে বহুত আগন্তুক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো চাব আৰু জন দাদা এই মুহূৰ্তত যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা তো মোৰ মৰমৰ জন দাদা আৰু আজি শংকৰখোলাৰ পৰা জন দাদাক বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ঘৰত যোৱাৰ কাৰণে আৰু ককনাত আনিবৰ কাৰণে যিহেতু ককনাত নাপায় তো সেইকাৰণে জন দা থাকে ইয়াতে বঙাইগাঁও আমাৰ ফায়াৰ ব্ৰিগেড অফিচত তো বহুত তেওঁলোকে কষ্ট কৰে যিবিলাক এইবিলাক পানী দেখা পাইছে ন পানীত তেওঁলোকে কৰ্মৰত অৱস্থাত আছে বৰ্তমান তো জীৱন যাপন কৰি আছে চলি আছে তো চাওক তো জন দাদা শংকৰখোলাৰ পৰা আকৌ এবাৰ শেষত বহুত ধন্যবাদ তো গাইছ আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আজি শংকৰখোলাৰ পৰা মই ভিডিঅ'টো শেষ কৰিলোঁ তো চাব আৰু মৰম আশীৰ্বাদ কৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলৰ 500 ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে তো চাব তো আজিলৈ বাই আকৌ এতিয়া নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তো মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু হেপী নিউ ইয়াৰ তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তো আজিলৈ বাই